করোনা ভাইরাস বর্তমান মিডিয়া হোক বা প্রত্যেকজন মানুহৰ মুখত এটাই শব্দ সেইটো হল করোনা ভাইরাস। এই ভাইরাসটোৱে গোটেই বিশ্বজুৰি এটা সন্ত্ৰাসবাদৰ এটা ভয়াবহ পৰিস্থিতিৰ ৰূপ ধাৰণ কৰিছে আৰু আমাৰ ভাৰতবৰ্ষত দিনক দিনে এই ভাইৰাছটো অতি ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ বৰ্তমান ভাৰতবৰ্ষত প্ৰায় 600 জন মানুহ এই ভাইৰাছত আক্ৰান্ত হোৱা দেখা গৈছে আৰু দিনক দিনে মৃত্যুৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে। অৰ্থাৎ ভাৰতবৰ্ষত করোনা ভাইরাসত আক্রান্ত হৈ মৃত্যু মুখত পৰিছে টোটেল 15 জন মানুহ। আৰু হেহে যোৱা 24 তাৰিখত আমাৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ ভাৰত চৰকাৰে গোটেই ভাৰতবৰ্ষত লকডাউন কৰাৰ নিৰ্দেশ দিছে। আৰু ভাৰতবৰ্ষ লকডাউন কৰাৰ নিৰ্দেশ দিয়াৰ মূল উদ্দেশ্য হল যে এই ভাইৰাছটো এটা হিচৰিত ভাইৰাছ, অৰ্থাৎ এজন মানুহৰ পৰা আন এজন মানুহলৈ অতি ইজিলি যায়। হেহে যাতে লকডাউন কৰাৰ মূল উদ্দেশ্য এইটোৱে যে প্ৰত্যেকজন মানুহে যাতে ঘৰত সোমাই থাকে আৰু প্ৰত্যেকজন মানুহে যদি ঘৰত সোমাই থাকে তেতিয়াহলে এই ভাইৰাছটো মানুহক আক্ৰান্ত কৰাৰ সম্ভাৱনা খুবেই কম। মানুহ জনসমাগমৰ পৰা বিৰত থাকিলে এই ভাইৰাছটো আক্ৰমণ কৰাৰ সম্ভাৱনা খুবেই কম। হেহে ভাৰত চৰকাৰে লকডাউন কৰাৰ নিৰ্দেশ দিছিল। কিন্তু ভাৰতবৰ্ষৰ একাংশ ৰাইজে অৰ্থাৎ সেইসকল ৰাইজ মই ভাবোঁ যে সেইসকল ৰাইজে দায়িত্বহীন ৰাইজ, এইসকল ৰাইজে এতিয়ালৈকে ইমান ভয়াবহ ভাইৰাছটোক অলপ চিনচিয়াৰলি ল'ব পৰা নাই। অৰ্থাৎ এইসকল মানুহে না নিজক ৰক্ষা কৰিব পাৰিছে, না নিজৰ পৰিয়ালখন ৰক্ষা কৰিব পাৰিছে, না নিজৰ গাঁওখন। চৰকাৰৰ ফালৰ পৰা ইমান অনুৰোধ কৰা স্বত্তেও এই একাংশ ৰাইজে এতিয়ালৈকে ইমান ভয়াবহ ভাইৰাছটোক অৰ্থাৎ এই বেমাৰটোক কিয় চিনচিয়াৰলি লোৱা নাই। এইসকল ৰাইজক মই ভাবোঁ যে ভাৰত চৰকাৰে অৰ্থাৎ ভাৰতৰ সেনা বাহিনীয়ে ৰাজ্যৰ আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হেহে মোৰ অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ, প্লিজ আপোনালোকে মানক, প্লিজ আপোনালোকে অতি প্ৰয়োজন নোহোৱালৈকে ঘৰৰ পৰা ওলাই নাহিব। এই ভয়াবহ ভাইৰাছৰ পৰা নিজকে মুক্ত ৰাখক।